এওঁলোক হৈছে বহুত ফ্লেক্সিবল ব্যক্তি। এইকেইটা তাৰিখত জন্মা ব্যক্তিয়ে যিকোনো পৰিৱেশত যিকোনো পৰিস্থিতিত নিজকে এডজাষ্ট কৰি ল'ব পাৰে, মানে সকলোতে তেওঁলোক মিলি যাব পাৰে। তাৰিখকেইটা কোৱাৰ আগত অকণমানকৈ স্বভাৱৰ বিষয়ে কৈ লওঁ। তেওঁলোকৰ মূলাংক 5 আৰু গ্ৰহস্বামী বুধ। তেওঁলোকৰ মগজু বহুত চোকা, স্মাৰ্ট, কমিউনিকেশ্যন স্কিল বহুত ভাল, নিজৰ কথাৰে যিকোনো মানুহক ইমপ্ৰেছ কৰিব পাৰে। তেওঁলোকে স্বাধীনভাৱে চলি ভাল পায়, আনৰ বান্ধোনত তেওঁলোকে চলিবলৈ নিবিচাৰে, লিমিটেশ্যনত থাকি ভাল নাপায়। তেওঁলোক এক্সট্ৰিমলি ছ'চিয়েল হয়। তেওঁলোক সমাজপ্ৰিয়, লগতে নতুন বন্ধু বনাই ভাল পায় বা চিনাকি বঢ়াই ভাল পায়, নতুন নতুন ঠাই ভাল পায়, নতুন নতুন আইডিয়াত কাম কৰি ভাল পায়। তেওঁলোকে যিকোনো ক্ষেত্ৰত ডিচিশ্যন লোৱাত ভাল, সিদ্ধান্ত লোৱাত তেওঁলোক পাকৈত, কিন্তু তেওঁলোক অভাৰ থিংকাৰ। কেতিয়াবা কেতিয়াবা তেওঁলোকে ৰুটিন মতে বা ৰুল ৰেগুলেশ্যন মতে চলি ব'ৰ হৈ যায়। সদায় গতানুগতিককৈ চলি তেওঁলোকে বেয়া পায়, কাৰণ তেওঁলোকে স্বাধীনভাৱে জীয়াই থাকি ভাল পায়। জীৱনত তেওঁলোকে চেঞ্জ বিচাৰে। জীৱনটোক কেনেকৈ আৰু উন্নতিৰ দিশলৈ নিব পাৰি, নতুন প্ৰগ্ৰেছ কৰিব পাৰি, সেইবোৰ আইডিয়া তেওঁলোকে উলিয়াই থাকে। তেওঁলোকে অকণমান ট্ৰেভেলিং কৰিও ভাল পায়, কাৰণ তেওঁলোকে এক্সাইটমেণ্ট থকা কাম কৰি ভাল পায়। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক বহুত কেয়াৰিং আৰু ৰোমান্টিক। পাৰ্টনাৰৰ সৈতে তেওঁলোকৰ কমিউনিকেশ্যন বহুত গভীৰ। তেওঁলোকে ৰিলেশ্যনশ্বিপত স্বাধীন বিচাৰে। সম্পৰ্কত থাকি তেওঁলোকে বেছি ৰোগ টোগ পচন্দ নকৰে। সম্পৰ্কত থকা অৱস্থাত তেওঁলোকে সংগীৰ লগত বহুত দীঘলীয়াকৈ কথা পাতি ভাল পায়। তেওঁলোকে ইণ্টেলিজেণ্ট, ফানী আৰু কনফিডেণ্ট পাৰ্টনাৰ পচন্দ কৰে। আৰু এই তাৰিখকেইটা হৈছে 5, 14 আৰু 23, মানে 5, 14 and 23। আপোনাৰ জন্মৰ তাৰিখ ইয়াত আছেনে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপুনি যদি আপোনাৰ বিষয়ে আৰু বিশদভাৱে চোৱাম বুলি ভাবিছে বা এষ্ট্ৰলজি, নিউমৰলজিৰ দ্বাৰা আপোনাৰ এই বছৰটো কেনেকুৱা যাব চাবলৈ বিচাৰিছে, তেন্তে 9395928830 নম্বৰত হোৱাটছএপ কৰিব।